বাক্সাৰ গোৱাৰধনত আমচুৰ উদ্যোগত সজাগতামূলক সমদল। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বাক্সা জিলা সমিতিৰ অন্তৰ্গত গোৱাৰধনা আঞ্চলিক সমিতিৰ উদ্যোগত আজি বাক্সাৰ গোৱাৰধনাত এক সজাগতামূলক সমদল উলিওৱা হয়। গোৱাৰধনা হাইস্কুলৰ পৰা গোৱাৰধনা বজাৰ আৰক্ষী থানা হৈ সমদলটো শেষত গোৱাৰধনা হাইস্কুলত সামৰণি পৰে। আজিৰ এই সমদলত আমচুৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ লগতে অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি হাতে হাতে প্লে কাৰ্ড লৈ সমাজৰ পৰা অন্যায় অবিচাৰ অপৰাধমূলক কাৰ্য বন্ধ কৰক, কুসংস্কাৰ অন্ধবিশ্বাস দূৰ কৰক, বাল্য বিবাহ বন্ধ কৰক, ঘৰে ঘৰে শিক্ষাৰ পোহৰ সুনিশ্চিত কৰক, মদ জুৱা বন্ধ কৰক, নাৰী শিক্ষাৰ সবলীকৰণ কৰক আদি বিভিন্ন শ্লোগানেৰে গোৱাৰধনা আকাশ বতাহ মুখৰ কৰে। অসমত আমি দেখিবলৈ পাইছোঁ কেইবা মাহ ধৰি দিনক দিনে অসামাজিক কামৰ প্ৰৱণতাটো বৃদ্ধি পাইছে। আজি যেনেধৰণে বাল্য বিবাহ, ধৰ্ষণ আজি যিসমূহ অপৰাধজনিত কাম দিনক দিনে এই অসমতেই বৃদ্ধি পোৱাৰ যি প্ৰৱণতা বাঢ়িছে, আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আমি এই কথাটো পৰিলক্ষিত হৈছে, যাৰ বাবে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মহামান্য কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি 19 জুনত সমগ্ৰ অসমতে সমগ্ৰ জিলা সমিতিৰ অন্তৰ্গত আঞ্চলিক সমিতিৰ লগতে বাক্সা জিলা সমিতিৰ অন্তৰ্গত যিসমূহ আঞ্চলিক সমিতি আছে সেই আঞ্চলিক সমিতিৰ লগতে আমি মৈৰাজাৰ আঞ্চলিক সমিতি আৰু বেলতলা আঞ্চলিক সমিতিৰ লগতে আমি এই বাল্য বিবাহ, বহু বিবাহ, ধৰ্ষণ অসামাজিক কামৰ বিৰোধিতা কৰি আৰু ঘৰে ঘৰে যাতে শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰে তাৰ আমি কাৰণে সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি সজাগতামূলক সমদল আমি উলিয়াইছোঁ।